ক্লাছ 10ৰ ছাত্ৰসকল, মই আজি তোমালোকৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত ভূগোলৰ তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোল নামৰ পাঠটোৰ এক চমু আলোচনা তোমালোকৰ আগত কৰিবলৈ আগবাঢ়িছোঁ। ছাত্ৰসকল, তোমালোকে সকলোৱে জানা যে আমি বৰ্তমান পৃথিৱীত বসবাস কৰি আছোঁ আৰু এই পৃথিৱী হৈছে সৌৰজগতৰ একমাত্ৰ গ্ৰহ য'ত জীৱৰ অৱস্থিতি সম্ভৱ হৈ উঠিছে। আৰু এই পৃথিৱীৰ মুঠ মাটিকালি হৈছে 510 নিযুত বৰ্গ কিলোমিটাৰ আৰু এই মুঠ মাটিকালিৰ সৰহ সংখ্যই কিন্তু জলভাগেৰে আবৃত। পৃথিৱীৰ মুঠ জলভাগৰ পৰিমাণ হৈছে 71% অৰ্থাৎ 361 নিযুত বৰ্গ কিলোমিটাৰ। এই বৃহৎ জলভাগ 5খন মহাসাগৰেৰে সৈতে গঠিত। সেই মহাসাগৰ কেইখনৰ নাম হ'ল প্ৰশান্ত, আটলান্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰ। এই মহাসাগৰসমূহৰ ভিতৰত সকলোতকৈ ডাঙৰ মহাসাগৰখনেই হৈছে প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ মুঠ মাটিকালিৰ 29% অৰ্থাৎ 149 নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগে আৱৰি আছে আৰু এই স্থলভাগ 7খন মহাদেশেৰে সৈতে গঠিত। মহাদেশসমূহৰ ভিতৰত আছে এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশ। মাটিকালিৰ ভিতৰত এছিয়া মহাদেশেই হৈছে মুঠ স্থলভাগৰ ভিতৰত সৰ্ববৃহৎ মহাদেশ আৰু এই এছিয়া মহাদেশেই জনসংখ্যাৰ ভিতৰতো পৃথিৱীৰ ভিতৰতে অধিক জনবহুল মহাদেশ হিচাপে পৰিগণিত হৈছে। 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা হ'ল 730 কোটি বা 7.3 মহানিযুত। উল্লেখযোগ্য যে পৃথিৱীৰ ভূ-প্ৰকৃতি আৰু পৃথিৱীৰ বাৰ্ষিক গতি আৰু সূৰ্যৰ পৰা দূৰত্বৰ বাবে সৃষ্টি হোৱা জলবায়ুৰ তাৰতম্যই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মাটি, উদ্ভিদ, জীৱ-জন্তু আদিৰ বৈশিষ্ট্য ভিন্ন কৰে। পৃথিৱীত জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণৰ প্ৰণালীও পৃথিৱীৰ সকলো ঠাইতে একে নহয়। ই নিৰ্ভৰ কৰে সাধাৰণতে প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ অৱস্থিতিৰ ওপৰত। সেয়েহে অনুকূল প্ৰাকৃতিক পৰিৱেশৰ লগত প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অঞ্চলসমূহ সাধাৰণতে অৰ্থনৈতিকভাৱে আগবঢ়া। ছাত্ৰসকল, আলফ্ৰেড ৱেগনাৰৰ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী অৰ্থাৎ মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ অনুসৰি পুৰাজীৱীয় কল্পৰ পাৰ্মিয়ান যুগত অৰ্থাৎ আজিৰ পৰা প্ৰায় 300 নিযুত বছৰৰ পূৰ্বে পৃথিৱীখনৰ স্থলভাগ এনেদৰে একত্ৰিত হৈ আছিল আৰু এই একত্ৰিত ভূখণ্ডকেই পেনজিয়া নামেৰে পৰিচিত আছিল আৰু কাষৰ যি নীলা ৰঙৰ অংশ সেই নীলা ৰঙৰ অংশখিনিক জলমণ্ডল অৰ্থাৎ পান্থালাছা বোলা হৈছিল। তাৰপিছত আজিৰ পৰা প্ৰায় 250 নিযুত বছৰৰ পূৰ্বে অৰ্থাৎ মধ্যজীৱীয় কল্পৰ সময়ত ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেচিয়া আৰু গণ্ডৱানা লেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। কিছুকাল অতিক্ৰম কৰাৰ পিছত পেনজিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি এক সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হয় আৰু ইয়াকে টেথিছ সাগৰ নামেৰে জনা যায়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেনজিয়াক দুটা ভাগত বিভক্ত কৰিছিল। উত্তৰৰ অংশক কোৱা হৈছিলে আংগাৰা লেণ্ড বা লৰেচিয়া আৰু দক্ষিণৰ অংশক কোৱা হৈছিল গণ্ডৱানা লেণ্ড। ছাত্ৰসকল, পৃথিৱীৰ উপৰিভাগৰ জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে একেলগে থোপ মাৰি থকা নাই। ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ আদি পানীৰে আগুৰি থকা বৃহৎ অংশক জলমণ্ডল বোলা হয় আৰু
সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল বুলি কোৱা হয়। জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা অংশই ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে। অৱশ্যে কাস্পিয়ান আৰু আৰল আৰু মৰু সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ মহাসাগৰ ইখনে সিখনৰ লগত সংযোগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি আছে আৰু চাৰিটা বৃহৎ অংশক বিভাজিত কৰিছে। স্থলমণ্ডলৰ প্ৰথম ভাগটো এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ সৈতে গঠিত। স্থলমণ্ডলৰ দ্বিতীয় ভাগটোত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ সৈতে গঠিত। আৰু স্থলমণ্ডলৰ তৃতীয় ভাগটো গঠিত হৈছে অষ্ট্ৰেলিয়া আৰু বহুতো দ্বীপ লগ লাগি ওচেনিয়া মহাদেশ হিচাপে ই গঠিত। আৰু স্থলমণ্ডলৰ চতুৰ্থ ভাগটো হৈছে এণ্টাৰ্কটিকা মহাদেশ হিচাপে ই গঠিত। এই স্থলমণ্ডলসমূহক আগুৰি থকা পানীভাগক 5খন মহাসাগৰ হিচাপে চিহ্নিত কৰিব পাৰি। ইয়াৰে এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা মহাদেশৰ মাজত এইখন হৈছে প্ৰশান্ত মহাসাগৰ। আনহাতে উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত এইখন হৈছে আটলান্টিক মহাসাগৰ। তাৰপিছত এইখন এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূবত আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত এইখন হৈছে ভাৰত মহাসাগৰ। আৰু উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে এইখন হৈছে উত্তৰ মহাসাগৰ। আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণত এইখন হৈছে দক্ষিণ মহাসাগৰ।